হাই হেল্ল' নমস্কাৰ গাইছ আহক গৰমক ঠাণ্ডাক গৰম কৰি ভিডিঅ'টো হেলনাৰ পৰা আৰম্ভ কৰোঁ। হেলনাক ফাৰ্ষ্ট আহিলোঁ ৰাজসভা, তাৰপিছত আমি হেলনাৰ পৰা যাম পাঠশালাক। এই হেলনাত মই বৰ্তমান ৰাজ চাই আছোঁ। কাই হেলনাত ৰাজ চাইছে, পাঠশালাত ৰাজ চাইছে কমেণ্ট কৰি ক'লি হ'ল। আজি আপোনালোকক হেলনা আৰু পাঠশালাৰ ৰাজ দেখাম। এই বৰ্তমান হেলনাত পুতনা ৰাখিকেনি আপোনালোকে চাই থাকক। মই প্ৰথম দিনাই আহিছোঁ, সেইকাৰণে অলপ ইটাই বস্তু চস্তু সেই কৰি আছে, বনাই আছে, মানে নামগিলাখান দিয়াই নাই। মই আপোনালোকক দেখি আছোঁ। এইটো হ'ল মন্দিৰ, মেইন মন্দিৰ কি ধুনীয়াকৈ সাজাইছে। ডেকাৰেশ্যনটো বঢ়িয়া লাগছে। গাইছ মই হেলনাত মূৰ্তি চাবা আহি বাইক কেইখনহে দেখলোঁ আগত। মূৰ্তিৰ আগত গাড়ী কেইখন থৈ দিছে। কিয় গাড়ী কেইখন থৈছে কমেণ্ট কৰি ক'বচোন। এই মন্দিৰ কি ধুনীয়া। আপোনালোকেও হেলনাত ৰাস চাব আহক, এনজয় কৰক। কিনো যাম ৰাসত, ৰাধা নে কাষত। মোৰ লগত আৰু 3টামান লগত চলি আছে। তাহোন গাইছ ৰাধা চাই আছে। এই জিলাপি ৰাস চাবা পূজা চাবা আহিলে মই জিলাপি খামেই। আহোঁ আহি কেনে দস্তি ই খৰে আহি আছে, বল খেলি খৰা হৈছে। এতিয়া আমি আহি পালোঁ পাঠশালা। ৱাও আল্টিমেট মন্দিৰ। মই সেইটো দি দিছোঁ ড্ৰোনৰ অলপ দৃশ্য দি দিছোঁ ওপৰৰ পৰা। আপোনালোকে চাই থাকক। এই পাঠশালাত কিন্তু আৰু বেলেগ হৈছে। আৰু পাটাচাৰকুচিত বোলে বঢ়িয়া হৈছে। পাটাচাৰকুচিটো নেক্সট ভিডিঅ'ত দেখি আছোঁ। এই আপোনালোকৰো যদি সৰু ল'ৰা ছোৱালী আছে, ইনকে গোটেই ৰাসখোলা ঘূৰাব পাৰিব। এইবিলাক মন্দিৰ উষা বেউ আপোনালোকেও চাব পাৰিব। বৰ্তমান নামগিলাখান সেনেকৈ দিয়াই নাই, প্ৰথম দিনটো এতিয়াহে অলপকৈ দিব। ৰাজগিলাখান লাষ্টকলৈকেহে ভাল হৈ থাকে। এইগিলাখান বকাসুৰ বধ আপোনালোকক যিমান পাৰোঁ কম টাইমত দেখাই আছোঁ। আমি ৰাসত আহি টেকলি পিঠা দি চাহ খাই আছোঁ। টেকলি পিঠা আপোনালোকেও আহিব। এই লাজ কৰি আছে খাবা, মই ভিডিঅ' কৰি দে খা লাজ কৰিব নালাগে। টেকলি পিঠা খা, টেকলি পিঠাই খুৱাম আৰু। এনেকৈ আমি ৰাস চাই ঘূৰি আছোঁ মূৰ্তিগিলাখানক। ময়ো চাই আছোঁ, আপোনালোকেও চাওক। আৰু পাঠশালাৰ ৰাসত এটা বঢ়িয়া হৈছে চন্দ্ৰযান। মই আপোনালোকক দেখাই আছোঁ গোটেইখিনি একদম ভালকৈ দেখাই আছোঁ। অলপ ফাৰ্ষ্টৰ পৰা লাষ্টকলৈকে চন্দ্ৰযান কেনেকৈ লেণ্ডিং কৰে কি মই দেখাই আছোঁ আপোনালোকক। ভিডিঅ'টো লাষ্টকলৈকে চাব। আৰু ভিডিঅ'টো যদি প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰি কাষত থকা ডাঙৰ চাই ঘণ্টাটো লাৰি দিব একবাৰ, তেতিয়াহে ভিডিঅ'গিলাখান চাব পাৰিব যাব। আপোনালোকে আহিলে একদম ধুনীয়াকৈ দেখা পাব। এইবাৰ আমি ৰুমো গৈ আছোঁ। ৰাতি হৈ গৈছে, ৰাতি ফাৰ্ষ্ট হেৰিটো লেণ্ডিং কৰা হ'ব। লেণ্ডিং হৈছে, আপোনালোকে চাই থাকক। বেছ আকৰ্ষণীয় পাঠশালা চন্দ্ৰযান।
এনেকৈ আমি চন্দ্ৰযান সফল অৱতৰণ চাই মেহানিতা আহি আছোঁ গাইছ চাইকেল ৰাইড মেইন নিচা মুক্তি কেন্দ্ৰ আপোনালোকেও আহক চাওক চাইকেল ৰাইড যাবাৰ ৰেহাতি গাইছে দিছিল এই পাহাৰ এখনত তেনেকৈ দিছিল ইবাৰে গদা লৈ থকা দিছে কৃষ্ণলীলা ৰাধা কৃষ্ণ বঢ়িয়া কিবা এটা বেলেগ ভাল লগা হৈছে গাইছ আমি আৰু কি আৰু একলে চাব আহিছোঁ ৰাধা নাই লগত এয়ে আৰু এনজয় কৰিব লাগিব না কি কৈ মোৰ লগৰ কটাই গাইছ ঘূৰি ফুৰি আছে মোক পাত্তাই নেদে বঢ়িয়া লগা হৈছে এই পাত্তাই দিয়া নাই মিনা বজাৰ পাঠশালাৰ কাষত আহিলে চেৰকিত উঠিব পাৰিব এই সৰু এগিলাখান সৰু চলি ঘূৰক গাইছ পইচা মাখান এনে যায় আপোনালোকে নানব সৰু ল'ৰা ছোৱালী আমি ইনকে খালী মানি বেগ লৈ ঘূৰি আছোঁ গাইছ 1 টকাও নাই মানি বেগত দুখ লাগে গাইছ আপোনালোকে দিবচোন আমাকো ইনকে পাঠশালাৰ আছে বাই বাই ইনকে কাপোৰ চাপোৰ চাই বাই বাই